বৰ্তমান সময়ত ভাৰতবৰ্ষত বা হিন্দুস্তানত আটাইতকৈ বহুলভাৱে চৰ্চিত শব্দটো হৈছে পাকিস্তান। পাকিস্তান আৰু হিন্দুস্তান এই দুয়োখন চিৰবৈৰী দেশ আৰু এই দুয়োখন দেশৰ মাজত বিভিন্ন ধৰণৰ বিবাদ আছে। ধৰ্মীয় বিবাদ, সীমাক লৈ বিবাদ, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক লৈ বিবাদ, সামৰিক শক্তিক লৈ বিবাদ। পিছে আজিৰ ভিডিঅ'টোত মই অন্য এটা বিবাদৰ কথাহে উল্লেখ কৰিব খুজিছো আৰু সেই বিবাদটো হৈছে দুয়োখন দেশৰ নামক লৈ থকা বিবাদ। ঠিক বিবাদ নহয়, সন্দেহ। আমি সকলোৱে জানো পাকিস্তান পাকিস্তান, হিন্দুস্তান হিন্দুস্তান। তথাপি আমাৰ মনত হয়তো কেতিয়াবা সন্দেহ হয় যে পাকিস্তান শব্দটোক পাকিস্তান বুলিও লিখিব পৰা যায় নেকি বা ক'ব পৰা যায় নেকি। ঠিক তেনেকৈ হিন্দুস্তান শব্দটোক হিন্দুস্তান বুলি ক'ব পৰা যায় নেকি বা লিখিব পৰা যায় নেকি। আচল কথা হ'ল স্থান আৰু স্থান দুয়োটাই সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ আৰু অৰ্থটো হৈছে স্থান বা ঠাই। কিন্তু কথাটো হ'ল যে স্থানটো হৈছে পাৰ্চী ভাষাৰ শব্দ বা ফাৰ্চী ভাষাৰ শব্দ, যিটো আৰবী ভাষাৰ এটা ৰূপ। গতিকে ইছলামিক দেশবিলাকৰ লগত নামৰ লগত স্থান শব্দটো ব্যৱহাৰ কৰা হয়, যেনে পাকিস্তান, আফগানিস্তান, কাজাখাস্তান আৰু অন্যহাতে হিন্দুস্তান, ৰাজস্থান সংস্কৃতমূলীয় শব্দ। পাৰ্থক্যটো সিমানেই। গতিকে মই ভাবো এই নাম দুটাক লৈ আমাৰ কোনো ধৰণৰ সন্দেহ বা বিবাদ থাকিব নালাগে। আকৌ কৈছো যে স্থানটো হৈছে পাৰ্চী ভাষাৰ শব্দ বা ফাৰ্চী ভাষাৰ শব্দ, যিটো আৰবী ভাষাৰ এটা ৰূপ। গতিকে আমি ভাৰতে হিন্দুৰ দেশ হিচাপে আমি আৰবী ভাষাৰ শব্দ এটা ব্যৱহাৰ কৰাৰ কোনো প্ৰশ্ন নুঠে। গতিকে হিন্দুস্তান হিন্দুস্তান আৰু পাকিস্তান, আফগানিস্তান, কাজাখাস্তান এইবিলাক স্থান। ধন্যবাদ।